নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ভি কোম্পানী আৰু এয়াৰটেল কোম্পানী যেনেকৈ কাৰ্ডবিলাকৰ দাম বঢ়াই দিলে, ঠিক তেনেকৈ জিঅ' কোম্পানীও কাৰ্ডবিলাকৰ দাম বঢ়াই দিছে। জিঅ' কোম্পানীৰ কোনটো কাৰ্ড এতিয়া আপুনি কিমান টকাত পাব এই ভিডিঅ'টোত মই জনাই আছোঁ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জিঅ'ৰ বৰ্তমান যিবিলাক কাৰ্ড চলি আছে, এই কাৰ্ডবিলাক 30 তাৰিখলৈকে চলিব। 30 তাৰিখৰ পাছত এইবিলাক কাৰ্ড বন্ধ হৈ যাব আৰু 1 ডিচেম্বৰৰ পৰা নতুন কাৰ্ড আহিব। এতিয়া মই আপোনাক কৈ আছোঁ যে কি নতুন কাৰ্ড আহিব। প্ৰথমতে এটা জিঅ' ফোনৰ প্লেনৰ কথা কৈছোঁ। জিঅ' ফোনৰ এটা প্লেন আছিল 75ৰ। সেই 75টো এতিয়া আপুনি ভৰাব পাৰিব 91 দিহে আপুনি 75ৰ বেনিফিটটো পাব। জিঅ' চিমৰ প্ৰথমটো একদম কম দামী প্লেন আছিল 129 টকাৰ। 129 টকাটো এতিয়া দাম বাঢ়ি হৈ গ'ল 155 টকা। জিঅ'ৰ প্ৰথমটো পপুলাৰ প্লেন আছিল 149। 149টোত আপুনি ডেইলি 1 GB কৈ ইণ্টাৰনেট আনলিমিটেড কল 28 দিনলৈকে পাইছিল। সেইটো এতিয়াৰ পৰা আপুনি ভৰাব লাগিব 179। 179 ভৰালেহে আপুনি ডেইলি 1 GB কৈ ইণ্টাৰনেট পাব 24 দিনলৈকে। জিঅ' 2 নম্বৰ পপুলাৰ প্লেন আছিল 199। 199ত আপুনি ডেইলি 1.5 GB কৈ ইণ্টাৰনেট পাইছিল, আনলিমিটেড কল পাইছিল, ভেলিডিটি পাইছিল 28 দিন। সেই 199টো এতিয়াৰ পৰা আপুনি ভৰাব লাগিব 239। 239 ভৰালেহে আপুনি ডেইলি 1.5 GB কৈ ইণ্টাৰনেট 28 দিনলৈকে পাব। জিঅ'ৰ 3 নম্বৰ পপুলাৰ প্লেন আছিল 249, যিটো সকলোৱে ভৰায়। 249 ভৰালে ডেইলি 2 GB কৈ ইণ্টাৰনেট, আনলিমিটেড কল, 100 টাকৈ SMS 28 দিনলৈকে পাইছিল। সেই 249টো এতিয়াৰ পৰা আপুনি ভৰাব লাগিব 299। জিঅ'ৰ 2 মাহৰ এটা প্লেন আছিল 399। 399টো এতিয়া দাম বাঢ়ি হৈ গ'ল 479, যিটো 1.5 GB কৈ 2 মাহ পাইছিল। জিঅ'ৰ যিটো 444 টকা আছিল, 2 মাহৰ ভেলিডিটি আছিল, 2 GB কৈ ইণ্টাৰনেট, সেইটো এতিয়াৰ পৰা আপুনি ভৰাব লাগিব 533। জিঅ'ৰ আৰু এটা পপুলাৰ প্লেন আছিল 555 টকা, যিটো ডেইলি 1.5 GB কৈ 3 মাহলৈকে পাইছিল। সেইটো আপুনি দিব লাগিব 666। 666 ভৰালেহে আপুনি 1 তাৰিখৰ পৰা ডেইলি 1.5 GB ইণ্টাৰনেট 3 মাহলৈকে ভেলিডিটি পাব। জিঅ'ৰ যিটো 11 টকা আৰু 21 টকাৰ ডাটা এড অন প্লেন আছিল, সেই দুটা কমপ্লিটলি বন্ধ কৰি দিয়া হৈছে। জিঅ'ৰ বৰ্তমান ডাটা এড অন প্লেন 3টা আছে। এটা আছিল 51, সেইটো 61 এতিয়াৰ পৰা ভৰাব লাগিব। আৰু এটা আছিল 101, সেইটো 121 ভৰাব লাগিব। আৰু এটা আছিল 251, সেইটো ভৰাব লাগিব নেক্সট টাইম আপুনি 301। সম্পূৰ্ণ লিষ্টখন আপোনাক স্ক্ৰীনত দি দিছোঁ। আপুনি ভিডিঅ'টো প'জ কৰি চাব পাৰে, নতুবা এটা স্ক্ৰীনশ্বট লৈ ভালদৰে চাব পাৰে। যদি আপুনি মোৰ এই ভিডিঅ'টোৰ পৰা নতুন কিবা এটা কথা গম পোৱা বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে। থেংক ইউ।